নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল, আজি আমি নতুন এটা ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ। তো আজি আমি চাম প্ৰাণী জগতৰ বিষয়ে এনিমেল কিংডম। তো প্ৰাণী জগত বুলি কোৱাতে আমি গম পাইছোঁ যে এই অধ্যায়টোত প্ৰাণীৰ বিষয়ে আলোচনা কৰা হ'ব। এই অধ্যায়টোত আমি বিশদভাৱে প্ৰাণীৰ বিষয়ে অধ্যয়ন কৰিম। তো প্ৰথমে মই লিখি থৈছোঁ যে কলাস্তৰীয় সংগঠন, অৰ্থাৎ এইটো হৈছে সংগঠন স্তৰৰ ভাগ। সংগঠন স্তৰৰ চাৰিটা আমি ভাগ পাম। প্ৰথমটো হৈছে কোষস্তৰীয়, দ্বিতীয়টো কলাস্তৰীয় আৰু তৃতীয়টো আমি অংগস্তৰীয়। এইটো মই বুজাৰ কাৰণে ভাগ কৰি লৈছোঁ। আৰু এটা থাকিব অংগতন্ত্ৰ, অংগস্তৰীয় আৰু অংগতন্ত্ৰ, এই দুটা বেলেগ বেলেগ। তো প্ৰথম কোষস্তৰীয়। কোষস্তৰীয়টোনো কি? কোষস্তৰীয়টো অন্য একো নহয় যে কিছুমান প্ৰাণীৰ দেহত কোষবোৰ খলক ঢলক, তাৰমানে লৰচৰ কৰি থকা গোট একোটাৰে সজ্জিত হৈ থাকে, সেইটোক কোষস্তৰীয় বুলি কোৱা হৈছে। আৰু দ্বিতীয়টো হৈছে যে কলাস্তৰীয় সংগঠন। কলাস্তৰীয়নো কি? যে মই এইটো লিখিছোঁ যে কোষবোৰৰ মাজত কৰ্ম বিভাজন থাকে, অৰ্থাৎ তাৰমানে কামবোৰ কোনটো কোষে কি কাম কৰিব সেইটো বিভাজিত হৈ থাকে। একনলদেহী প্ৰাণীৰ ক্ষেত্ৰত কোষীয় সাজন প্ৰণালী অপেক্ষাকৃত জটিল। একে কাম কৰা কোষবোৰৰ কলা ৰূপে সজ্জিত হয় আৰু সেইবাবে ইয়াক কলাস্তৰীয় সংগঠন বোলে। অৰ্থাৎ বুজি নাপাবা বস্তুটো কি হৈছে যে কিছুমান প্ৰাণী অৰ্থাৎ একনলদেহী প্ৰাণীৰ ক্ষেত্ৰত কোষৰ সাজনটো অলপ জটিল আৰু সেইৰ কাৰণে এই দেহৰ বিভিন্ন কামবোৰ পৰিচালনা কৰাৰ বাবে কোষবোৰ কিছুমান কলা ৰূপে সজ্জিত হয়, কলাত তাৰমানে ভাগ হয় আৰু সেই কলাবোৰে সকলোৱে লগ হৈ প্ৰাণীটোৰ সকলোবোৰ ক্ৰিয়া সম্পাদন কৰে। সেই কলাৰূপে সজ্জিত হোৱা বাবে এইক কলাস্তৰীয় সংগঠন বোলে। তাৰে পিছত এটা আছিল অংগস্তৰীয়। অংগস্তৰীয়টো কি? যে ঠিক একেদৰে যে কিছুমানৰ তাতকৈ উচ্চ স্তৰৰ কিছুমান প্ৰাণীৰ দেহত কিছুমান অংগ এই নিৰ্দিষ্ট ক্ৰিয়া সম্পাদন কৰে আৰু সেইৰ কাৰণে অংগৰ সৃষ্টি হৈ কিনে ক্ৰিয়া কৰাৰ কাৰণে এইটোক অংগস্তৰীয় সংগঠন বুলি কোৱা হয়। তাৰপিছত এটা আছিল যে অংগতন্ত্ৰ। অংগতন্ত্ৰনো কি? বলয় সন্ধিপদী, শলাধাৰী, কণ্টকচৰ্মী আৰু মেৰুদণ্ডী প্ৰাণীৰ ক্ষেত্ৰত অংগবোৰ লগ লাগি শৰীৰৰ ক্ৰিয়াত্মক কামৰ বাবে কাৰ্যকৰী তন্ত্ৰ গঠন কৰি লয়। অৰ্থাৎ এই প্ৰাণীবোৰৰ অংগবোৰ লগ হৈ শৰীৰৰ ক্ৰিয়াবোৰ কৰাৰ কাৰণে বা কাৰ্যবোৰ কৰাৰ কাৰণে তন্ত্ৰ গঠন হৈ লয় আৰু সেইকে অংগতন্ত্ৰ বোলে। এইটোকে অংগতন্ত্ৰ বুলি কোৱা হয়। তাৰপিছত আমি পাম যে সংবহন তন্ত্ৰ দুটা আছে। এতিয়া মই লিখিছোঁ সংবহন তন্ত্ৰ দুই ধৰণৰ, এটা হৈছে মুক্ত প্ৰকাৰৰ, এটা ৰুদ্ধ প্ৰকাৰৰ। মুক্ত প্ৰকাৰৰ মানে কি? মুক্ত প্ৰকাৰৰ মানে হৈছে সংবহন তন্ত্ৰত হৃদযন্ত্ৰৰ পৰা তেজ ওলাই আহি কোষ আৰু কলাৰ লগত পোনপটীয়াকৈ মিলিত হয়। অৰ্থাৎ তেজটো হৃদযন্ত্ৰৰ পৰা ওলাই আহিব আৰু কোষ আৰু কলাৰ লগত ডাইৰেক্টলি মিহল হৈ যায়। কিন্তু ৰুদ্ধ প্ৰকাৰৰ লগত কি হয়? সংবহন তন্ত্ৰৰ তেজ বিভিন্ন ব্যাসৰ নলিকাৰ মাজেৰে প্ৰবাহিত হয়, অৰ্থাৎ লগ হৈ নাযায়। আৰু সেই ব্যাসৰ নলিকাৰ নামবোৰ হৈছে ধমনী, শিৰা আৰু একবিধ হৈছে কৈশিকা। এইবোৰৰ মাজেৰে তেজবোৰ চলাচল হয়। তাৰপিছত আমি পাম যে সমমিতি। সমমিতিনো কি? সমমিতিও তিনি ধৰণৰ। প্ৰথমটো হৈছে অসমমিত, দ্বিতীয়টো হৈছে অৰীয়ভাৱে সমমিতি
আৰু তৃতীয়টো হৈছে দ্বিপাৰ্শ্ব সমমিতি। অৰীয় সমমিতিটো কি? যে মুখ্য অক্ষৰ মাজেৰে যোৱা যিকোনো এখন সমতলে প্ৰাণীটোক দুটা সদৃশ অংশত ভাগ কৰিব পাৰে। উদাহৰণ স্পঞ্জ। মুখ্য অক্ষৰ মাজেৰে যোৱা যিকোনো এখন সমতলক প্ৰাণীটোক দুটা সদৃশ অংশত ভাগ কৰিব পাৰে। সেইটো হৈছে অসমমিত। ভাগ কৰিব নোৱাৰে। ভাগ কৰিব নোৱাৰে সেইটো হৈছে স্পঞ্জ। উদাহৰণ হৈছে স্পঞ্জ। যদি মুখ্য অক্ষৰ মাজেৰে যোৱা যিকোনো এখন সমতলক প্ৰাণীটোক দুটা সদৃশ অংশত, তাৰমানে দুই ভাগ, উদাহৰণভাৱে এই দুখন সমতলত যদি ভাগ কৰিব নোৱাৰে তেতিয়া হৈছে এইটো অসমমিত। অৰীয়ভাৱে সমমিত কিটো? যে মুখ্য অক্ষৰ মাজেৰে যোৱা যিকোনো এখন সমতলে প্ৰাণীটোক দুটা সদৃশ অংশত ভাগ কৰে, তাক অৰীয় সমমিত বোলে। মুখ্য অক্ষৰ মাজেৰে যোৱা যিকোনো এখন সমতলে প্ৰাণীটোক দুটা সদৃশ অংশত ভাগ কৰে, অৰ্থাৎ যিকোনো এখন সমতলে প্ৰাণীটোক ভাগ কৰিলে এইটোক অৰীয়ভাৱে সমমিত হয়। উদাহৰণ আমি এটা চাই লওঁ যে এইটোকে অৰীয়ভাৱে সমমিত হ'ব লাগিলে ইয়াক এনেকৈও ভাগ কৰিব, দুটা সমান ভাগত ভাগ কৰিব লাগিব। এটা যদি অহদি যায় এনেকৈ মুখ্য অক্ষৰ মাজেৰে, মুখ্য অক্ষ হ'ব এইডাল। তো এইডালে মুখ্য অক্ষৰ মাজেদি যদি এনেকৈও যায় এইটো এই দুটা সমান ভাগত ভাগ হ'ব, ইবাগো দুটা সমান ভাগত ভাগ হ'ব আৰু ইবাগো দুটা সমান ভাগত ভাগ হ'ব। এইটোৱে হ'ব অৰীয় সমমিত। এতিয়া দ্বিপাৰ্শ্ব সমমিতনো কি? দ্বিপাৰ্শ্ব সমমিত হৈছে কিছুমান প্ৰাণী যেনে বলয় সন্ধিপদী প্ৰাণীৰ ক্ষেত্ৰত মাত্ৰ এখন সমতলেহে সদৃশভাৱে সোঁ আৰু বাওঁ অংশত ভাগ কৰে। অৰ্থাৎ আমি উদাহৰণ যদি চাই লওঁ, ধৰা এইটো এটা পকা যিকোনো, তো এইটোক দ্বিপাৰ্শ্বভাৱে ভাগ কৰিব লাগিলে অহদি এনেকৈ অৰীয়ভাৱে দুটা সমান অংশত ভাগ কৰিব লাগিব। সোঁফাল বাওঁফালে ভাগ কৰিব লাগিব দুটা সমান অংশত। এইটো হ'ব দ্বিপাৰ্শ্ব সমমিত। ইয়াক তাৰমানে আন বেলেগ ফালেদি ভাগ কৰিব নোৱাৰে দুটা, অকল এখন সমতলতে ইয়াক দুটা অংশত ভাগ কৰিব লাগিব। এইটো হৈছে দ্বিপাৰ্শ্বভাৱে সমমিত। তাৰপিছত আমি পাম যে দ্বিত্বকীয়, তৃতীয়কীয় সংগঠন। দ্বিত্বকীয়নো কি? যে প্ৰাণীৰ দুটা ভ্ৰূণীয় স্তৰত বহিঃত্বক আৰু অন্তঃত্বকত বিভক্ত হৈ থাকিলে তেনে প্ৰাণীক দ্বিত্বকীয় বোলা হয়। যদি প্ৰাণী এটা দুটা ভ্ৰূণীয় স্তৰৰ বহিঃত্বক আৰু অন্তঃত্বকত বিভক্ত হৈ থাকে সেইটো হৈছে দ্বিত্বকীয়। তাৰে পিছত এটা পাম আমি মেছ'গ্লিয়া। মেছ'গ্লিয়াটোনো কি? তো মেছ'গ্লিয়াটো হৈছে বহিঃত্বক আৰু অন্তঃত্বকৰ মাজৰ প্ৰভেদহীন স্তৰটো, বহিঃত্বক আৰু অন্তঃত্বকৰ প্ৰভেদহীন, য'ত একো বাধা নাই, সেই স্তৰটোক কোৱা হয় মেছ'গ্লিয়া। এতিয়ানো তৃতীয়কীয় প্ৰাণী কি? তৃতীয়কীয় প্ৰাণী হৈছে যিবোৰ প্ৰাণীৰ বিকাশশীল ভ্ৰূণত বহিঃত্বক অন্তঃত্বকৰ মাজত এটা তৃতীয় অংকুৰিত স্তৰ মধ্যত্বক থাকে, তেনে প্ৰাণীক তৃতীয়কীয় প্ৰাণী বোলে। অৰ্থাৎ বহিঃত্বক থাকিব লাগিব, অন্তঃত্বক থাকিব লাগিব, বহিঃত্বক লাগিব, অন্তঃত্বক লাগিব আৰু এটা মাজত লাগিব কি? মধ্যত্বকীয়। এই তিনিটা স্তৰ থাকিলে সেইটোক কোৱা হয় তৃতীয়কীয় প্ৰাণী। তাৰে পিছত আমি এখন প্ৰাণী জগতৰ চাৰ্ট হিচাপে চাই লওঁ যে এই যে মই চাৰ্টখনত ভাগ কৰি লিখিছোঁ যে প্ৰথম লিখিছোঁ ৰাজ্য,
তাৰে পিছত সংগঠনৰ স্তৰ আমি বুজি আহিলোঁ এইকেইটা। তাৰপিছত লিখিছোঁ সমমিতি, এইটো আমি গম পালোঁ। দেহগুহা আৰু পৰ্ব। দেহগুহা আমি দেখা পাইছোঁ যে দেহগুহা তিনিটা থাকে। দেহগুহাহীন, ভুৱা দেহগুহাযুক্ত, দেহগুহাযুক্ত। দেহগুহাহীন মানেতো আমি গমেই পাওঁ যে দেহগুহা নাই। এইটো যিটো প্ৰাণী দেহগুহাহীন মানে এই প্ৰাণীটোৰ দেহগুহা নাই। ভুৱা দেহগুহা থকা মানে দেহগুহা আছে কিন্তু দেহগুহা নহয়, সেইটো দেহগুহাৰ আকৃতি বা দেহগুহাৰ নিচিনা। ভুৱা দেহগুহা মানে কি? কিছুমান প্ৰাণীৰ ক্ষেত্ৰত দেহগুহাৰ মধ্যস্থ কোষেৰে গঠিত নহয়। অৰিজিনেলকে দেহগুহাযুক্ত হ'ব লাগিলে মধ্যস্থকেৰে গঠিত দেহগহ্বৰক মধ্যস্থকেৰে গঠিত হ'ব লাগিব। যিবোৰ দেহগহ্বৰ মধ্যস্থকেৰে গঠিত হয় সেইবোৰক দেহগুহা বোলে। আৰু সেই প্ৰাণীবোৰক কোৱা হয় দেহগুহাযুক্ত প্ৰাণী। আৰু ভুৱা দেহগুহাযুক্ত হ'লে বা ভুৱা দেহগুহা যিবোৰ দেহগহ্বৰ মধ্যস্থকেৰে গঠিত নহয়, বৰঞ্চ মধ্যস্থক, বহিঃস্থক আৰু অন্তঃস্থকৰ মাজৰ কিছুমান মনাৰ দৰে সিঁচৰিত হৈ থাকে, অৰ্থাৎ মনাহান হৈ থাকে, তেনে দেহগহ্বৰক ভুৱা দেহগুহা বোলে। আৰু সেই প্ৰাণীবোৰক ভুৱা দেহগুহিকাযুক্ত প্ৰাণী বোলে। আমি প্ৰথমে চাই লওঁ যেন আৰু এটা আমি এতিয়া থাকি গ'ল যে সন্ধি ভৱন। আমি কেঁচু দেখা পাইছোঁ। কেঁচুৰ দেহটো আমি খণ্ড খণ্ডত ভাগ হৈ থাকে, সেইটোৱে সন্ধি ভৱন। সেই ডেফিনেশ্যন হিচাপে চাবলৈ গ'লে যে সমখণ্ডিত ভৱন থাকে। সমখণ্ডিত ভৱন কেনেকুৱা যে কিছুমান প্ৰাণীৰ দেহত বাহ্যিক আৰু আভ্যন্তৰীণভাৱে কিছুমান খণ্ডত বিভক্ত হৈ থাকে, য'ত অন্ততঃ কিছুমান অংগৰ ক্ৰমানুসাৰ পুনৰাবৃত্তি হয়, যাতে এটা অংগৰ পুনৰ আকৃতিত এইটো অংগ যি আকৃতিৰ আৰু অলপ পিছত সেই একে আকৃতিৰ আৰু এটা খণ্ড থাকিব, এনেকৈ ভাগ হৈ থাকে। সেইটো হৈছে সন্ধি ভৱন বা সমসন্ধি ভৱন বুলি কোৱা হয়। তাৰপিছত এতিয়া আমি চাওঁ যে ৰাজ্য দেখা পাইছোঁ। তাতে আছে এনিমেলিয়া অৰ্থাৎ বহুকোষী প্ৰাণী। এতিয়া আছে সংগঠনৰ স্তৰ, কোষীয় স্তৰ। তো কোষীয় স্তৰ থকা এটা পাইছোঁ যেন ৰন্ধি প্ৰাণী বা পৰিফেৰা। প্ৰাণী বা পৰিফেৰা, এইটো কোষীয় স্তৰ আছে কিন্তু সমমিত নহয়, দেহগুহা নাই, এই দুটা নাই। তাৰপিছত আমি পাইছোঁ যে এটা সংগঠনৰ স্তৰ পাইছোঁ কলা অংগ প্ৰণালী। এতিয়া আমি চাই আহিলোঁ এইকেইটা। তো সংগঠনৰ স্তৰ হৈছে কলা অংগ প্ৰণালী। তাতে সেই দুটা ভাগত আৰু বিভক্ত হৈছে সমমিতি ওপৰত। প্ৰথমটো হৈছে অৰীয়। আমি মাত্ৰ চাই আহিলোঁ যে অৰীয় সমমিত কি। আৰু এটা আছে দ্বিপাৰ্শ্বীয় সমমিত। অৰীয় সমমিত থকা দুটা আছে, এইটোৰ দেহগুহা নাই। কি সেই দুটা? একনলদেহী বা নাইডেৰিয়া উদাহৰণ, আৰু টিনোফোৰা আৰু একনলদেহী অৰীয়ভাৱে সমমিত। সংগঠনৰ স্তৰ কি হ'ব? কলা অংগ প্ৰণালী। দেহগুহা আছে? নাই। তাৰপিছত আৰু এটা ভাগ আছিল দ্বিপাৰ্শ্বীয়। সেইটোৰ ভিতৰত কি হ'ব? তিনিটা আছে। দেহগুহাহীন, যাৰ দেহগুহা নাই, সেইটো হৈছে চেপেটা কৃমি। ভুৱা দেহগুহাযুক্ত, সেইটো হৈছে ঘূৰণীয়া কৃমি। আৰু দেহগুহাযুক্ত, এইটোত আছে 6টা। সেইটো হৈছে প্ৰথমটো হৈছে বলয়ী প্ৰাণী, সন্ধিপ্ৰদী প্ৰাণী, শলাধাৰী প্ৰাণী, কণ্টকচৰ্মী প্ৰাণী, হেমিকৰডাটা, মেৰুদণ্ডী। যিবোৰ প্ৰাণীৰ পৃষ্ঠৰজ্জু থাকে সেইবোৰক মেৰুদণ্ডী বুলি কোৱা হয়। এইটো আমি জানো।
সন্ধিপতিৰ গম পাইছোঁ যিবোৰ সন্ধিযুক্ত, কিছুমানৰ যেনে ফৰিঙৰ ঠেংবোৰ এনেকুৱা সন্ধিযুক্ত, এনেকৈ লৰচৰ কৰিব পাৰে, এই সন্ধিযুক্ত প্ৰাণীবোৰক সন্ধিপতি প্ৰাণী বুলি কোৱা হয়। তো আমি আজিৰ বাবে এইখিনি, পিছৰ ভিডিঅ'টোত আমি এইবোৰৰ বাবে বিতংভাৱে আলোচনা কৰিম। তো ভিডিঅ'টো ভাল লাগিলে লাইক, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰিবা। থেংক ইউ।